আজি আমি সিদ্ধান্ত ললো যে ২৬ তাৰিখে জনজাতীয় ৬ জনগোষ্ঠীৰ জনজাতীয়কৰণৰ সম্পৰ্কৰ প্ৰতিবেদনখন ২৬ তাৰিখে এখন বিশেষ কেবিনেটত আলোচনা হ'ব আৰু ২৭ তাৰিখে আমি ইয়াক বিধানসভাত উপস্থাপন কৰিম। ২৫ তাৰিখে উপস্থাপন কৰিম বুলি মই কৈছিলোঁ, কিন্তু বহুত কাগজ পত্ৰ আইনৰ হেঁচাৰ বাবে আমি সিদ্ধান্ত ললো যে এই প্ৰতিবেদনখন আমি ২৭ তাৰিখে সদনত আমি দাখিল কৰিম। ২৬ তাৰিখে আমাৰ কেবিনেট বৈঠক হ'ব, তাতে অনুমোদন হ'ব আৰু ২৭ তাৰিখে আমি ইয়াক সদনত উপস্থাপন কৰিম। আজি আমি সিদ্ধান্ত ললো যে ২৬ তাৰিখে জনজাতীয় ৬ জনগোষ্ঠীৰ জনজাতীয়কৰণৰ সম্পৰ্কৰ প্ৰতিবেদনখন ২৬ তাৰিখে এখন বিশেষ কেবিনেটত আলোচনা হ'ব আৰু ২৭ তাৰিখে আমি ইয়াক বিধানসভাত উপস্থাপন কৰিম। ২৫ তাৰিখে উপস্থাপন কৰিম বুলি মই কৈছিলোঁ, কিন্তু বহুত কাগজ পত্ৰ আইনৰ হেঁচাৰ বাবে আমি সিদ্ধান্ত ললো যে এই প্ৰতিবেদনখন আমি ২৭ তাৰিখে সদনত আমি দাখিল কৰিম। ২৬ তাৰিখে আমাৰ কেবিনেট বৈঠক হ'ব, তাতে অনুমোদন হ'ব আৰু ২৭ তাৰিখে আমি ইয়াক সদনত উপস্থাপন কৰিম। আজি আমি সিদ্ধান্ত ললো যে ২৬ তাৰিখে জনজাতীয় ৬ জনগোষ্ঠীৰ জনজাতীয়কৰণৰ সম্পৰ্কৰ প্ৰতিবেদনখন ২৬ তাৰিখে এখন বিশেষ কেবিনেটত আলোচনা হ'ব আৰু ২৭ তাৰিখে আমি ইয়াক বিধানসভাত উপস্থাপন কৰিম। ২৫ তাৰিখে উপস্থাপন কৰিম বুলি মই কৈছিলোঁ, কিন্তু বহুত কাগজ পত্ৰ আইনৰ হেঁচাৰ বাবে আমি সিদ্ধান্ত ললো যে এই প্ৰতিবেদনখন আমি ২৭ তাৰিখে সদনত আমি দাখিল কৰিম। ২৬ তাৰিখে আমাৰ কেবিনেট বৈঠক হ'ব, তাতে অনুমোদন হ'ব আৰু ২৭ তাৰিখে আমি ইয়াক সদনত উপস্থাপন কৰিম। আজি আমি সিদ্ধান্ত ললো যে ২৬ তাৰিখে জনজাতীয় ৬ জনগোষ্ঠীৰ জনজাতীয়কৰণৰ সম্পৰ্কৰ প্ৰতিবেদনখন ২৬ তাৰিখে এখন বিশেষ কেবিনেটত আলোচনা হ'ব আৰু ২৭ তাৰিখে আমি ইয়াক বিধানসভাত উপস্থাপন কৰিম। ২৫ তাৰিখে উপস্থাপন কৰিম বুলি মই কৈছিলোঁ, কিন্তু বহুত কাগজ পত্ৰ আইনৰ হেঁচাৰ বাবে আমি সিদ্ধান্ত ললো যে এই প্ৰতিবেদনখন আমি ২৭ তাৰিখে সদনত আমি দাখিল কৰিম। ২৬ তাৰিখে আমাৰ কেবিনেট বৈঠক হ'ব, তাতে অনুমোদন হ'ব আৰু ২৭ তাৰিখে আমি ইয়াক সদনত উপস্থাপন কৰিম। আজি আমি সিদ্ধান্ত ললো যে ২৬ তাৰিখে জনজাতীয় ৬ জনগোষ্ঠীৰ জনজাতীয়কৰণৰ সম্পৰ্কৰ প্ৰতিবেদনখন ২৬ তাৰিখে এখন বিশেষ কেবিনেটত আলোচনা হ'ব আৰু ২৭ তাৰিখে আমি ইয়াক বিধানসভাত উপস্থাপন কৰিম। ২৫ তাৰিখে উপস্থাপন কৰিম বুলি মই কৈছিলোঁ, কিন্তু বহুত কাগজ পত্ৰ আইনৰ হেঁচাৰ বাবে আমি সিদ্ধান্ত ললো যে এই প্ৰতিবেদনখন আমি ২৭ তাৰিখে সদনত আমি দাখিল কৰিম। ২৬ তাৰিখে আমাৰ কেবিনেট বৈঠক হ'ব, তাতে অনুমোদন হ'ব আৰু ২৭ তাৰিখে আমি ইয়াক সদনত উপস্থাপন কৰিম। আজি আমি সিদ্ধান্ত ললো যে ২৬ তাৰিখে জনজাতীয় ৬ জনগোষ্ঠীৰ জনজাতীয়কৰণৰ সম্পৰ্কৰ প্ৰতিবেদনখন ২৬ তাৰিখে এখন বিশেষ কেবিনেটত আলোচনা হ'ব আৰু ২৭ তাৰিখে আমি ইয়াক বিধানসভাত উপস্থাপন কৰিম। ২৫ তাৰিখে উপস্থাপন কৰিম বুলি মই কৈছিলোঁ, কিন্তু বহুত কাগজ পত্ৰ আইনৰ হেঁচাৰ বাবে আমি সিদ্ধান্ত ললো যে এই প্ৰতিবেদনখন আমি ২৭ তাৰিখে সদনত আমি দাখিল কৰিম। ২৬ তাৰিখে আমাৰ কেবিনেট বৈঠক হ'ব, তাতে অনুমোদন হ'ব আৰু ২৭ তাৰিখে আমি ইয়াক সদনত উপস্থাপন কৰিম। আজি আমি সিদ্ধান্ত ললো যে ২৬ তাৰিখে জনজাতীয় ৬ জনগোষ্ঠীৰ জনজাতীয়কৰণৰ সম্পৰ্কৰ প্ৰতিবেদনখন ২৬ তাৰিখে এখন বিশেষ কেবিনেটত আলোচনা হ'ব আৰু ২৭ তাৰিখে আমি ইয়াক বিধানসভাত উপস্থাপন কৰিম। ২৫ তাৰিখে উপস্থাপন কৰিম বুলি মই কৈছিলোঁ, কিন্তু বহুত কাগজ পত্ৰ আইনৰ হেঁচাৰ বাবে আমি সিদ্ধান্ত ললো যে এই প্ৰতিবেদনখন আমি ২৭ তাৰিখে সদনত আমি দাখিল কৰিম। ২৬ তাৰিখে আমাৰ কেবিনেট বৈঠক হ'ব, তাতে অনুমোদন হ'ব আৰু ২৭ তাৰিখে আমি ইয়াক সদনত উপস্থাপন কৰিম।